हेलो एवरीवन नतुन एटा रेसिपिले आपलोকক स्वागतम जनाइছো आशा करू ভালে পাব আৰু ৰেচিপিটো কি বনাম কেনেকৈ বনাম গুটেখিনি দেখাই আছো ভিডিওটো শেষলৈকে চাব ইফালে মই আদা নহৰু কেঁচা জলকীয়া আৰু পিয়াজ পিচি লৈছো বগা সৰিয়হ আৰু ৰঙা সৰিয়হ মই তিয়াই থৈছো আৰু এইফালে আছে লোকেল ৰৌ মাছ আৰু এয়া হ'ল সৰু মাছখিনি ফ্ৰাই কৰিম বাৰু আৰু ইফালে সৰিয়হখিনি ধুনীয়াকৈ মই পিচি লৈছো ইফালে ননষ্টিক কেৰাহী এটা গৰম হ'ব দিলো তাতে তেল দিলো লগতে নিমখ আৰু হালধি দি কিনে সৰু মাছখিনি ফ্ৰাই কৰি লম আজি কি বনাম জানেনে ভাপত দিয়া মাছ সকলোৱে জানে বনাব তথাপিও মই ভাবিলো মোৰ ষ্টাইলটো আপোনালোকক শেয়াৰ কৰো আৰু ইফালে সৰু মাছখিনি বহাই দিলো আৰু ইফালে মই মাছ থাকিলে মুড়িঘণ্ট বনাওয়ে তো মুড়িঘণ্টখিনি বনাবৰ কাৰণে মাছৰ মাথাখিনি ফ্ৰাই কৰি আছো আৰু ইফালে সৰু মাছখিনি অলমোষ্ট ফ্ৰাই হৈছে এয়া সৰু মাছ ৰেডি আৰু এটা মই মাছৰ তেলতে কেইটামান গোটা জিৰা কেইটামান শুকান জলকীয়া লগতে কেইখিলামান তেজপাত পিয়াজ আৰু আদা নহৰুৰ পেষ্ট দি দিম ইয়াতে এইখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পিছত আদা নহৰুৰ পেষ্ট দি দিছো বৰ বিশেষ মছলা ব্যৱহাৰ কৰা নাই ইয়াতে খাবলৈ যে এনেকৈ সোৱাদ হয় আৰু এতিয়া মই হালধি গুড়ি দি দিছো ইয়াতে হোৱাৰ আগত আপোনালোকে জিৰা গুড়ি অলপ দি দিব পাৰে আৰু ইফালে মই মুগৰ দাইল এটা চিটি মাৰি থৈ দিছিলো ইয়া খাবলৈ যে বিৰাটেই টেষ্টি হৈছে আৰু ইয়াতে মই মাছৰ মাথা এটা দি দিছো আৰু এইখিনি ৰেডি হয় মানে মই ভাপত দিয়া মাছখিনি মেৰিনেট কৰোঁ বলক ইয়াতে মই দিছো সোৱাদ অনুসৰি নিমখ হালধি গুড়ি আৰু সৰিয়হখিনি মই গুটি দিয়া নাই যেহেতু মই বেছিকৈ তিয়াই থৈছিলো কাৰণ বেছি দিলে তিতা লাগিব যে ইফালে আদা নহৰু জলকীয়া আৰু কেঁচা পিয়াজ পিচি থৈছিলো তাৰে পেষ্টখিনি দি দিছো আৰু সবতকৈ মেইন বস্তুটোৱে হ'ল কাজি নেমু পাত আৰু এইটো নেমু পাতটো দি দিছো ইয়াতে মই কাটি আৰু লগতে মই দুপিস নেমু এনেকৈ চিপি দিম কাৰণ নেমুৰ ৰসটো দিলে মাছটো কোমল হয় আৰু খাবলৈও সোৱাদ হয় আৰু যেটো গোন্ধ হয় মানে সঁচাকৈ কৈছো বিৰাটেই ভাল লাগে মই বহুত মানে খাই কিনে ভাল পাওঁ তেনেকৈ সেইকাৰণে ভাবিলো আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ আৰু ইয়াতে প্ৰয়োজন অনুসৰি মই সৰিয়হৰ তেল দিছো সৰিয়হৰ তেলটো মই অলপমান সৰকৈ দিছো মানে আপোনালোকে এইটো চাই ল'ব আৰু ইফালে এইটো মেৰিনেট কৰি আপোনালোকে লগো বনাব পাৰে নহলে আপোনালোকে 20 মিনিট মান ৰাখিব পাৰে মই এনেকৈ 20 মিনিট ৰাখি থৈছো তাৰ পিছত ধুনীয়াকৈ কলপাত এখন কাটি ধুই মেলি ধুনীয়াকৈ হেকি লৈছো গেছত আপোনালোকে এনেকৈ হেকি ল'ব তেতিয়া কলপাতখন ফাটি নাযায় আৰু সবতকৈ এইটো যে কেঁচা জলকীয়া দিছো মাছ পিছৰ লগত এইটো যে খাবলৈ বিৰাটেই টেষ্ট হয় তো আপোনালোকে দিব পাৰে এইটো অপচনেল হয় আৰু ইয়াৰে ওপৰত আপোনালোকে অলপ সৰিয়হৰ তেল দিব পাৰে যেহেতু মই অলৰেডি বেছিকৈ দিছো সেইকাৰণে মই দিয়া নাই আৰু এনেকৈ আপোনালোকে পাতখন ধুনীয়াকৈ হেকি ল'ব তেতিয়া পাতখন ফাটি যোৱাৰ চান্স নাথাকে আৰু ইয়াৰে গাঠিটো মেইন হয় গাঠিটো যদি খুলি যায় গুটিখিনি ওলাই যাব তো ভালকৈ দিব আৰু মই ষ্টিম কৰিছো গেছত আপোনালোকে ৰাইচ কুকাৰতো দিব পাৰে আৰু ইফালে এয়া ৰেডি হৈ গৈছে মুড়িঘণ্ট মাছৰ কণী ভাজি সৰু মাছ ভাজি আৰু এতিয়া মোৰ থালিখনো ৰেডি সঁচাকৈ কৈছো খাবলৈ যে ইমান টেষ্টি হৈছে আৰু আজি বিশেষ একো আইটেম নাই গোটেইখিনি মাছৰে হয় আৰু মই এনেকৈ খাই কিনে যে বিৰাটেই ভাল পাওঁ আপোনালোকে এনেকৈ খাবচোন আৰু মই আপোনালোকক মাছখিনি দেখাইছো এয়া দেখিছেনে মাছ পিছ খুলি দিয়াৰ পিছত ইমান ধুনীয়া এটা গোন্ধ আহিছে আৰু মাছখিনি যে ইমান গৰম আছিলে মই অলপমান ভাঙি কিনে দেখাইছো ইমান ধুনীয়া কোমল হৈ গৈছে যিয়ে নহওক ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আশা কৰোঁ আপোনালোকে ভালে পাইছে নেক্সট এটা ব্লগত লগ পাম বাই বাই